Hey dosto, welcome back to my YouTube channel. আজি আকৌ বন্যমঠ ওলাইছোঁ এপাক ওলাইছোঁ মানে ট্ৰিপটো আজি মাজুলী মই সিদিনা কৈছিলোঁ যে অলপ দিন পিছত এটা ট্ৰিপ আছে তো আজি আহিলোঁ আজি তাতে ৰাস আছে ৰাস চাবলৈকে আহিলোঁ দাদা মই আৰু কেইজনমান আছে দাদাৰ লগৰ আৰু ঘৰৰ কাষৰো দাদা এজন আছে দাদা এজন আহিছে বৌ এজনী আহিছে তো এতিয়া ঘৰৰ পৰা ওলালোঁ মৰ্ণিং এতিয়া 7:30 হৈছে 7:30 হৈ এতিয়া তাত ফেৰী আছে ফেৰী 9:30 মানত আছে তো তাত পাই যাম আৰু ঠাণ্ডাটো দিছে আৰু আজি পূৰা তাতে চৰ্দি মোৰ হৈ আছে চাউণ্ডটো অলপ বেলেগ যেন হৈছে চাগে নাজানো বাৰু তো ঠাণ্ডা পৰিছে চৰ্দি লাগিছে আৰু তো গাইজ এতিয়া পাইছোঁহি বৰ্তমান হাৱাজান বেছি স্পীডত আহিব পৰা নাই মানে এই দাদা আৰু নবৌ আছে তাতে বাচ্ছা এটা আছে সৰু সেইকাৰণে এটা মানে 40 to 50 এইটো জোখতে আহি থাকিব লগা হৈছে তাতে ঠাণ্ডাটো আছেই তো সেইকাৰণে এটা জোখতে গৈ আছোঁ আৰু তো গাইজ সেইটো পেট্ৰল পাম্পত সোমালোঁ পেট্ৰল ষ্টক নীল মানে প্লেট মাৰি থৈছে যে পেট্ৰল নাই তো এনেই সোমালোঁ তো আগত আৰু আছে ডিপু তো তাতে ভৰাই ল'ম আৰু তো ইয়াততো নাথাকিলেতো কৰিম কি উপায়তো নাই চলি যাব আৰু অলপ দূৰ আছে গৈ আছোঁ তো গাইছ এতিয়া হাৱাজান মানে পাইছোঁহি আগত লগৰ আৰু কেইজনমান দুজন নেকি দুজন ৰৈ আছে তো সিহঁতক লগ কৰিম সেইটো যাব সিহঁত অলপ আগতেই ওলাই আহিলে সিফালৰ পৰা তো সিহঁতক লগ কৰিম কেমেৰাটো এটা প্ৰব্লেম হ'ল আজি মেইনকৈ তো মই ৰাতি চাৰ্জ দি থ'লোঁ কিন্তু ৰাতিপুৱা চাইছোঁ কিন্তু একে বেটেৰী ল' দেখাই দিলে কি হ'ল ধৰিবই নোৱাৰিলোঁ তাৰপৰা অহাৰ আগতে চাইছোঁ যে বেটেৰী ল' তো আকৌ চাৰ্জত লগাই দিছোঁ তো ফুল চাৰ্জ হ'ব নাপালেই তো এতিয়া কিমান 30% মান আছে 30% অলপ দূৰ চলিব তো গাইছ ইয়াতে লগৰকেইটা লগ হ'লোঁ তো এতিয়া ওলাইছোঁ আৰু হাৱাজান চেণ্টাৰ পাৰ হৈ দাদাজনৰ বাইকত মেইনকৈ একেবাৰে পেট্ৰল নাছিলে তো ইয়াতে ডিপুটো অফ আছে নাপালোঁ তো আগত অলপ দূৰ আছে তাত নাপামগৈ যেন লাগিলে তো ইয়াতে মানে 1 লিটাৰ এটা ভৰাই লোৱা হ'ল আৰু তাৰপিছত তাত গৈ ভৰামগৈ তো গাইছ আমি এতিয়া বৰ্তমান বিহপুৰীয়া পাইছোঁহি বিহপুৰীয়া এইটো চেণ্টাৰ ৰাস্তা ভালকৈ চিনি নাপাওঁ ফাৰ্ষ্ট টাইম আহিছোঁ আজি তো ইয়াৰে মানুহক অলপ সুধি গৈ আছোঁ কোন চাইডে যায় বিহপুৰীয়া চেণ্টাৰ আৰু ব্ৰহ্মপুত্ৰ ঘাটলৈ বেছি দূৰ নাই চাগে সম্ভৱ তাৰপিছত ফেৰী দেখাম মানে ফেৰীত উঠি যাম আৰু ইয়াত ওলাইছে আহিছে নাই অঁ কেমেৰা মানে আজি বেটেৰীটো অলপ প্ৰব্লেম দি আছিলে তো সেইকাৰণে মাজতে অলপ মই চাৰ্জত লগাই থ'ব লগা হ'ল তো এতিয়া চাৰ্জ অলপ হ'ল বাৰু If you wanna leave this town, baby, I'm lost, I'm fading now. Baby, I'm lost, I'm fading now. Tell me if you wanna go sometime. Yeah, we could be alone tonight. Baby, I'm lost, I'm fading now. Baby, I'm lost, I'm fading now. আজি ৰাস
ৰাস আছে তো ৰাসকে চাম আজি ৰাতি সেইবুলি আহিলোঁ বন্যতে আহিম ভাবি আছিলোঁ তাৰপিছত ভাবিলোঁ যে ৰাসটোতো হয় মাজুলীটো ৰাসৰ কাৰণেই বিখ্যাত অসমৰ ভিতৰতে তো ভাবিলোঁ ৰাসকে চাম তেতিয়াই যাম এয়া পথাৰৰ মাজে মাজে ৰাস্তা ৱাও ধান কাটি হ'লে আৰু এইফালে চবেই অলপ আছে মাজে মাজে তো এইফালে দাদাৰ লগৰ আছিলে আহি মজা লাগিছে এইটো প্লেচ মাজতে লগৰ এটা আহিছিল সি দেখাইছিল এইখন প্লেচত ধৰা ফটো মাৰিছিল তো তাতে দেখিছিলোঁ তো এতিয়া মনত পৰি গৈছে যে এইখনে সেইখন টাৰ্ণকেইটা মজা আছে সেয়া দাদা লগৰ হয় তেওঁলোকেও আহিছে আমাৰ লগতে একেলগে পিছত আছে দাদা আৰু বৌ আৰু বেছি দূৰ নাই চাগে অলপমান আছে তাৰপৰা পাম আৰু ব্ৰহ্মপুত্ৰ ঘাট এইকেইদিনত বিয়া বহুত দেখিছোঁ বিয়া বাটত আহিছোঁ ইফালে দেখিছোঁ বিয়া সিফালে বিয়া বা লকডাউনৰ কাৰণে ৰখি আছিল নেকি বহুতে তেতিয়া লকডাউন খুলিলে তো বিয়া ইফালে খুওৱা এতিয়া দেখি মনত পৰি গৈছে ঘাটটোৰ নাম ধূনাগুৰি ঘাট সম্ভৱ ধূনাগুৰি ঘাট হৈ যাম আমি তো ইমান ভালকৈ চিনি পোৱা নাছিলোঁ তো এই আগত দুজন মানুহ আছিলে তেওঁ লগ পালোঁ তেওঁ ক'লে আহা মানে তেওঁলোকৰ লগতে গৈ থাকিব কৈছে আৰু তেওঁলোকে চিনি পায় এয়া ঘাট পাইছোঁহি বৰ্তমান এয়া ব্ৰহ্মপুত্ৰ ইফালে ৰাস্তাহে অলপ বেয়া আছে আৰু ইফালে যোৱাটো এয়া ব্ৰহ্মপুত্ৰ ধূনাগুৰি ঘাট তো গাইছ ইয়াত এতিয়া আমি পাইলোহি বৰ্তমান ঘাটত আৰু অলপ টাইম ৰ'ব চাগে ইয়াতে টিকেট কৰাই যাব লাগিব ফাইনেলি ঘাটত পালোহি এই এতিয়া ঘূৰি যাব পাৰোঁ ঘাট দেখিলোঁ যাম আৰু তো সেই গাইছ ফাইনেলি এতিয়া বৰ্তমান ধূনাগুৰি ঘাট পাইছোঁহি আমি এতিয়া ব্ৰহ্মপুত্ৰ এয়া দেখিছে আপোনালোকে তো ইফালে বাইক উঠাব দিলোঁ টিকেট কৰিলোঁ তো এতিয়া গৈ আছোঁ নাৱত তো ওপৰতে উঠোঁ আৰু এতিয়া বাপৰে ৱাও তো এতিয়া আমি ওলাইছোঁ আৰু ইয়াৰ পৰা বৰ্তমান এয়া ষ্টাৰ্ট দিলে আজি ফাৰ্ষ্ট টাইম এনেকৈ নাৱত উঠিছোঁ এইফালে বাইক গাড়ী আছে দেখিছে আপোনালোকে এতিয়া নামিবলৈ হৈছে আৰু এইটো ঘাট পালোহি ইয়াত নামিব এতিয়া নামিব মানে আমি নামিম আৰু সেইটোৱে তো ইয়াৰ পৰাই যাব লাগিব আৰু মাজুলী আজি ফাৰ্ষ্ট টাইম এনেকৈ নাৱত আহিছোঁ মাজুলীও আজি ফাৰ্ষ্ট টাইম আৰু
বৰ্তমান বাইক নমা আছে দাদাই লৈছে আৰু বাইক তেওঁলোকে নমাই দিব এয়া মোৰ বসন্তী নামিব এতিয়া নাৱৰ পৰা ফাইনেলি ব্ৰহ্মপুত্ৰ ঘাট পাৰ হ'লোঁ আমি এতিয়া তো এতিয়া গৈ আছোঁ তো এতিয়া আমি ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ওলাইছোঁ মাজুলীলৈ ৰাস্তা বেয়া আছে বুলি গম পোৱা গৈছে গোটেই বালি তাতে ৰৈ কিবা এটা খাই ল'লোঁ ৰাতিপুৱা একো খাই অহা নাছিলোঁ যিহেতু ঘৰৰ পৰা 7:30তে ওলাইছিলোঁ তো খাই ল'লোঁ খাই লৈ এতিয়া আহিছোঁ আৰু কিমান দূৰ বা এফালে এতিয়া গৈ থাকিম এই নপৰিবি এওঁ সৰিয়হে নেকি ন তো আৰু এখন দলং পাইছোঁহি এইখন এতিয়া জেগাটো কি কয় নাজানো বাৰু তো ইয়াতে দলং পাৰ কৰাই দিয়ে ইয়াতো বোলে কিবা চাৰ্জ এটা দিব লাগে তো তেওঁলোকক কোনোবা থাকে তেওঁলোকে পাৰ কৰাই দিয়ে বুলি শুনিছিলোঁ কিন্তু জানো হে গৈ থাকোঁ বহুত কষ্ট এইবিলাক দলং পাৰ কৰা কিন্তু হেৰিটো মজা লাগিছে বে ভিউটো অলপ এক্সপিৰিয়েঞ্চ হৈছে আৰু ভাল লাগিছে বাচ্চা পাৰ্টি নাৱত উঠি আছে নদীটো দ আছে কিন্তু দেই অলপ তো ইয়াতে চাৰ্জটো লাগে বোলে নাই মোৰ তাত 50 আছিলে কি মজা পুখুৰী ডাঙৰ আছে দেই পুখুৰীত নপৰে এইটো এইফালে আৰু আছে
বিল বিল বুলিয়ে ক'ব পাৰি আৰু কি মজা ভিউ ইয়াতে মাছ ধৰে এনেকুৱাতে তো নাও আমি এতিয়া মাজুলী